नमस्तस्मै विष्णवे प्रभविष्णवे वेशं একত্রিত হই মহামায়ার গুণগান এই नमः प्रार्थना पूर्वकं नमस्करोमि प्रणमामि ओम पूर्वेन्द्राय नमः ओम दक्षिणे धर्मराजाय नमः ओम पश्चिमे वरुणाय नमः देवतियोगादय प्रतिअञ्जं द्वां दुर्गाय स्वाहा शेन सावत्वारो निवेशयन्नमिदं धियान्ना हिरण्येन सवितारतेना देवो जातिरोयानि धियान्ना ओम भगवते संस्थास्त्राय स्वाहा ओम विष्णुरयातवजि विष्णु जयष्ठो विष्णु जीवरस विष्णु गुरुभूते वैष्णवस्य विष्णवे स्वाहा ओम विष्णवे नमः स्वाहा संहाय तमय भवाय नमः शंकराय तमयस्कराय नमः शिवाय शिवतराय स्वाहा विनायकाय स्वाहा अंबिकाय नमः स्वाहा रायवे नमः स्वाहा नमः स्वाहा कुमाराय नमः स्वाहा ओम अक्षेण सर्वतराय निवेशयन्नमृतं वयञ्चाहेयं सवितारतेना देवो जातिर्वनानि ऋतुयं सूर्याय स्वाहा ओम सोमाय नमः स्वाहा अंगारकाय नमः स्वाहा बुधाय नमः स्वाहा दिव्यसतय नमः स्वाहा ओम शुक्राय नमः स्वाहा संसनेश्वराय नमः स्वाहा रंगाहवे नमः स्वाहा केतवे नमः स्वाहा देवो शान्तिरन्तरिक्षगुं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वतो शान्तिः शान्तिरेव शान्तिः আজি আহি নিজকে সৌভাগ্য মানিলোঁ এটা আজি মানে পবিত্ৰ এটা কৰ্ম আজি হাতত লৈছে আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ মানে উদ্যোগত নেতৃত্বত আৰু ইয়াৰ ধাৰ্মিক অনুষ্ঠান হিচাপে ভূমি পূজন হৈ গ'ল মন্দিৰ স্থাপনৰ শিৱ বা ৰুদ্ৰ বা ভোলেনাথ আমি যি নামেৰে নককে লৈ মানে তেখেতক সদায় ভক্তি কৰাৰ কাৰণে আৰু এই অঞ্চলত এতিয়া ঐতিহাসিক যিবোৰ পোৱা গৈ আছে যে ইয়াত এটা সময়ত মানে শিৱৰ পূজা হৈছিলে চবে শিৱ ভক্ত আছিলে আৰু সেই হিচাপে নিশ্চয় ইয়াতো কিবা এটা আছে প্ৰভুৰ লীলা গতিকে আজি আমাৰ বিধায়ক ডাঙৰীয়াৰ উদ্যোগত সদায় মানে যাহাতে আমি ঈশ্বৰক পূজা কৰি থাকিব পাৰোঁ প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ আমাৰ সকলৰ মংগলৰ কাৰণে মানে সেয়া অত্যন্ত আমাৰ কাৰণে এটা মানে ভাল কাম গতিকে সেইটো কাৰণে মই বিধায়কক ধন্যবাদ জনাইছোঁ অঞ্চলৰ সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা লগতে অভিনন্দনো থাকিল আমাৰ ৰুদ্ৰযজ্ঞৰ দ্বিতীয় দিনা আজিৰ পৰা যজ্ঞ কালিলৈকে চলিব কাইলৈ পূৰ্ণাহুতি আছে আমি আশা কৰিছোঁ যি আমাৰ ইচ্ছাৰে যি বা সপোন দেখি এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ
আমি খুব ভালদৰে এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰিব পাৰিম আৰু ইয়াত সিঁচৰিত হৈ থকা দেৱ দেৱীৰ মূৰ্তি যিবিলাক আছে এই অঞ্চলত সকলোবিলাক আনি আমি ইয়াতে প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰিম তাৰ প্ৰতি আমি চেষ্টা কৰিছোঁ।